हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভালে তো আজি আমি গৈ আছো কলকাতা দিঘা চব ঘূৰিম তো ভিডিওটো মিছ নকৰিব চাই থাকিব মজা হ'ব अभी मजा आएगा ना भिड़ो टाटा बाय बाय रानिंग स्टार्ट होइसे सारे 7টা बहियो भाई शुरू ना ब्लॉग है शुरू कलकत्ता डायरेक्ट तिलामाती टू कलकत्ता फाइनली आमी पाइ गलो रंगिया स्टेशन ए गाइस आमी एतिया रेडी माने ट्रेन आइ আছে पूरा रेडी ए कोनत जाम आमी बाय बाय आमी एतिया करिलो बाय बाय दादा बाय बाय ए तो लाले जाबी ले आरो गाइस आमी फाइनली आइ पाइ गलो ट्रेन माने ट्रेনৰ ভিতৰত উঠিলি এটা ট্রেন গৈ আছে নাই কি গন্ডা ট্রেন গৈ আছে মানে সাংঘাতিক গৈ আছে সাংঘাতিক তীব্র গতিত গৈ আছে अच्छा हमको सिखा रिया है रिफ्रेश অক্সিজেন তো মলে আছে মোৰ পৰা আনতে যায় বমি কৰা বান্ধু গাইস হেতু প্ৰবলেম নহয় ইবিলাকে ধৰ গাড়ীত মানে গলে বমি লাগে আৰু বমি হয় আৰু ট্ৰেনত হেতু বস্তু নহয় মানে এটা ট্ৰেনত জানি ট্ৰেনো ভাল লাগে আৰু ধৰ যদি আমি আৰু সিটটো একদম জাগাত পাইছো মানে দুফালৰ পৰা ডাব্বাটো মাজতে মানে ইফালে এটা সব বাইৰা বেয়া গন্ধবিলাক নাহে আৰু মানে একদম খুব ধুনীয়া জায়গা চলা তো মজা হ'ব সাইড অফ Hold me close till I get up. Time is barely on our side. गाइस আমি মালদা পাই গলো এতিয়া নামো মানে কি বিরিয়ানি খাম না চিকেন বিরিয়ানি খাম ইয়াতে থেকে মিঠাই খাম তো সাইড অফ বই আছো মই চিকেন এক্সট্রা লাগবে মিষ্টি টেস্ট আবুদা এক পেছে দেব রাইস খানা বলে বিরিয়ানি চা ও এইয়া আমি চিকেন বিরিয়ানি লৈ ললো আমি মালদাত নামি কিনে 100 টকাকে চিকেন বিরিয়ানি মালদাত নাই ৰখি কিনে আমি লৈ ললো এতিয়া আমাৰ মোটামুটি ইয়াতে 10 মিনিট টাইম ৰখিব ট্ৰেইনখন তাৰপিছত আকৌ আমি গৈ আছো এতিয়া বাজিলে 9:30 নে 9:30 এতিয়া 9:30 বাজিলে মালদাত ৰখি আমি চিকেন বিরিয়ানি লৈ ললো মাত্ৰ 100 টকাকে এতিয়া আকৌ ট্ৰেইনত যাই আছো 10 মিনিট ৰখিব তাৰপিছত যাব আৰু মানে গম পাইছো খুব টেষ্টি হ'ব না হেই এইফালে আছে নিশ্চয় এনেকে ধৰক সৰু বহুত দোকান পাই যাব ষ্টেচনৰ পৰা নামিয়ে এনেকে দোকানবিলাক পাই যাব ইয়াতে চিকেন বিরিয়ানি বহুত সস্তাতে পায় আৰু এইফালে মিঠাই আছে এই মিঠাই লৈ ললো প্লেট 30 টকা 4টাকে মিঠাই আছে প্লেট বনাই কিবা কৰিছে এইফালে আমি 4টাকে মিঠাই লৈ ললো এটা প্লেটত 4টাকে থাকে আৰু 30 টকাকে লৈছে মানে পাৰ প্লেট 2 প্লেট লৈ লৈছো এই মানুহ যেটো 5টা আৰু এইফালে গগনা মিঠাই লৈছে এইফালে আগত বেলেগ ট্ৰেইন যা আছে আৰু হৈছে আমাৰ হৈছে এখন ট্ৰেইন এয়া মালদা আৰু গাইস আমি এতিয়া বিরিয়ানি খাব লৈছো ফাইনালি বিরিয়ানি আৰু গাইস আমি ফাইনালি খাই ললো এতিয়া আমি বিছনা মাৰিছো না কি আছে মতলব আৰু এতিয়া টিকনি মাৰো এতিয়া বাই গুড নাইট ये बड़ी अच्छी बात कही आप वेलकम टू हावड़ा हे गाइस ये फाइनली আমি হাওড়া পাই গলো হাওড়া কল কি পালো হাওড়া পাই গলো সাইড দেখা ভাৰতৰ সবতকে ডাঙৰ প্লেটফৰ্মত আছো আজি কেনেকুৱা ফিলিং কিন্তু হৰাই যাব পাৰো ভাবি দে কোনো এৰাই নহবি প্লেটফৰ্ম 23টা ধেমালি যাব লাগে না অলপ লোকচোন ভাৰতৰ ভিতৰত এইটো ডাঙৰ প্লেটফৰ্ম চাওক
আটাইতকৈ ডাঙৰ প্লেটফৰ্ম এই এক্সিট বিচাৰি পোৱা নাই গাইজ এক্সিট বিচাৰি পোৱা নাই তাকে বিচাৰি আছোঁ ইমান ডাঙৰ একো মানে ঘূৰিব নোৱাৰি ক'ত গাইজ ফাইনেলি আমি এক্সিট ৰাস্তা পাই গ'লোঁ এতিয়া আমি ভাল হোটেল এখন বিচাৰোঁ হোটেল বিচাৰি অলপ ফ্ৰেছ চেছ হৈ লৈ তাৰপিছত ধুনীয়া কৰি দেখাই আছোঁ ধুনীয়া হ'ব চাই লওক এই গাইজ চাওক এতিয়া আমি হাওৰা ব্ৰিজৰ ওচৰতে চাহটো খাই লওঁ মানে ফ্ৰেছ হৈ লওঁ লাল চাহ একাপ খাই লওঁ লাল চাহ খাই লৈ কিনে বাকী গৈ আছোঁ আমি কোনখন বাপৰে হাওৰা ব্ৰিজ কুটা নহয় দলং কি अच्छा हमको सिखा रिया है আৰু গাইজ ফাইনেলি আমি হোটেল মানে বিচাৰি পালোঁ আহি কিনে আমি হোটেল আহিলোঁ হাওৰা হোটেল ৰিচিপশ্যন এইফালে ৰিচিপশ্যন আছে আৰু গাইজ আমি ফাইনেলি ৰুমৰ ভিতৰত সোমাই গ'লোঁ চাওক আমাৰ ৰুম মজা ৰুম এইবিলাক ধুনীয়া টিভি আছে আজি ইণ্ডিয়া পাকিস্তানৰ খেলাও আছে টিভি চাব লাগিব আমি তাৰ বস্তু দেখাই আছোঁ ৰ'ব চাই থাকক ভিউ চাওক ৱাও এই হাওৰা ব্ৰিজ চাওক ব্ৰিজ আৰু গাইজ আমি এতিয়া মজা এতিয়া যামনে যাই আছোঁ মানে কৈ দি আমি ভাল জেগাতে আছোঁ এনেকুৱা জেগাতে আছোঁ যিটো জেগাত আমি চাব আহিছোঁ মজা জেগাত যাই আছোঁ এই গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব অহাকালি নেক্সট ভিডিঅ' আহি আছে ধুনীয়া মজা ব্লগ আহি আছে ক'ত যাম আমি কৈ দিওঁ একবাৰ একদম ওচৰতে আমি ভেক্টৰী মেমৰিয়েল আছে মেমৰিয়েল তাতে চাব যাম আমি মানে ৰাণী ভেক্টৰী নে ভেক্টৰী কিবা আছিল মই ইমান নাজানো আচ্ছা মানে ব্ৰিটিছৰ দিনৰে মানে বহুত আগৰে মানে এটা মানে একদম ক'ব গ'লে তাজমহলৰ লেখীয়া আৰু মানে ইমান ডাঙৰ এটা মানে মেমৰি ঘৰ আছে ৰাণী ভিক্টোৰিয়াৰ মেমৰিয়েল মানে গতিকে আমি ৰাণী ভিক্টোৰিয়াৰ মেমৰিয়েল আৰু তাৰ পিছতে গৈছোঁ ইকো পাৰ্ক গোটেই 2 দিন ধৰি চালে শেষ নহয় গাইজ কিন্তু আমি আজিয়ে চাই শেষ কৰিম আপোনালোক দেখাম গাইজ গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব ধৰক আৰু ঘণ্টা বটনটো বেল আইকনটো দবাই থওক সেইটো মেইন কাৰণ নেক্সট ভিডিঅ' চাবৰ কাৰণে সেইটো টিপি থ'লেহে আপুনি নটিফিকেশ্যনটো পাব নটিফিকেশ্যন পালে আপোনালোক ফাৰ্ষ্ট চাব পাৰিব